হে দোস্ত মই ত্ৰিপলে গেছি বলো হে দোস্ত আজিৰ দিনত সবচে যদি পপুলাৰ কিবা এটা গান ভাইৰেল হৈ আছে খগেন আৰু সেই খগেন গানৰ সিঙ্গাৰ ক্ৰিয়েটৰ কম্পোজাৰ ডাইৰেক্ট। হেল্ল' গাইজ, কি খবৰ? তো গাইজ আজি আমি কথা পাতিম ডিম্পু বৰুৱাৰ বিষয়ে। তো ডিম্পু বৰুৱাই এইবাৰ লগ কৰিছে অসমত খুবেই ট্ৰেণ্ডত চলি থকা এটি গান, যিটো গান হৈছে খগেন, যিটো গান অসমত খুবেই ট্ৰেণ্ডত চলিছে আৰু বহুতে ইয়াক সমালোচনা কৰিছে। কাৰণ হৈছে সেই গানটোৰ কিছুমান অশ্লীল শব্দ কোৱা হৈছে আৰু সেই গানটোৰ অনাৰ বা যোনে গাইছে বা যোনে কম্প'জ কৰিছে বা যোনে প্ৰডিউচ কৰিছে সেইজনক ডিম্পু বৰুৱাই লগ কৰিছে। আৰু ডিম্পু বৰুৱাই লগ কৰি এটা ভিডিঅ' বনাইছিলে, সেই ভিডিঅ' ক্লিপটো আমি চাই লওঁ আৰু লগতে এই গানটোৰ বিষয়ে আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব। তো মই ত্ৰিপলে গেছি বলো ভাই, ৰেডি কৰা আৰম্ভ কৰা। কলা মাৰি গৰু সৰ্বজংজ খগেন আৰু বাৰী দাম চুৰ কৰি খাংজ নিৰামিষ বৰ পেটত নাজ দেলি খাংবা মাংস পইচা লেবেন যেন পিছলি কিনি লন্দৰ দাম ক হাত ভৰি পাইকে দি উৰা মাৰ বাইকে দি চুলি ৰাঙা মানে ছাপৰি গেঙৰ দাই দে আহি অচক নাই বিতু শুন যাবি মোৰ বাচাই দে দি ধৰাত পল্লি বেটা ধৰি পেলাই আইফ্লাই দি। হে দোস্ত মই ত্ৰিপলে গেছি বলো হে দোস্ত আজিৰ দিনত সবচে যদি পপুলাৰ কিবা এটা গান ভাইৰেল হৈ আছে খগেন আৰু সেই খগেন গানৰ সিঙ্গাৰ ক্ৰিয়েটৰ কম্পোজাৰ ডাইৰেক্টৰ প্ৰডিউচাৰ চব আমাৰ এয়া মৃদুল ভাই। হাই, ভাল লাগিছে আপোনালোকে ইমান মৰম দিছে, আশা কৰি যেন আগলৈ যেন এনেকে মৰম দিয়ে যায়। আৰু নেক্সট প্ৰজেক্ট এটা গান আহি আছে হাও কিয়ে, এসপ্তাহৰ ভিতৰত এই গানটো আহিব, মানে মোৰ ওপৰত গানটো মোৰ চেনেলত আহিব। আমি গানটো অলপ ভিডিঅ' চিডিঅ' কিবা কিবি এনেকৈ বানাম আৰু তো ফালি যাব মানে।